हाय हेलो नमस्कार एंड वेलकम बैक टू माय यूट्यूब चैनल रूपम बरा चैनल সকলকে স্বাগতম জানাইছো নতুন এটা ভিডিওলে সো फ्रेंड्स সকল আজি ভিডিওটো একদম ধামাকাদার ব্লগ হ'ব আৰু আপোনালোকে চাব পাৰে মই আছো এখন দুৰ্গা পূজাত আৰু দুৰ্গা পূজাখনৰ মানে কাৰ দুৰ্গা পূজা আপোনালোকে হয়তো শুনিছে নাম বৰখাৰাণী বাহঁতৰ ঘৰত আছো আৰু বৰ্তমান আৰু ইফালে পূজা চলি আছিল বৰ্তমান খাই হৈছে আৰু মই তাতে কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু ইয়াত মানে এইফালে সব পিষ্টল লৈ লৈ কিছুমান সৰু সৰু ল'ৰা খেলি আছে আৰু তালৈকে যাম কি কৰোঁ সকলোখিনি দেখুৱাম আপোনালোকক আৰু বৰখাৰাণী বাকো দেখুৱাম লগতে ঘৰৰ সকলোকে দেখুৱাবলৈ চেষ্টা কৰিম চ' ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নকৰিব চেনেলটো চ' ফ্ৰেণ্ডসকল বলক চ' ফ্ৰেণ্ডসকল এইখনে বৰষা বাহঁতৰ দুৰ্গা পূজা আৰু সম্পূৰ্ণ ঘৰত পূজা পাতে আৰু চাব পাৰে সম্পূৰ্ণ দৃশ্যটো ইফালে আৰু বৰ্তমান বৰষা বাহঁত নাই ঘৰৰ পৰা পূজা কৰি কিনে গৈছে খাৰঘুলিলৈকে চ' ইফালে চাওক গোটেই সম্পূৰ্ণ পৰিৱেশটো মানুহ বৰ্তমান নাই আৰু আমি দেখিলে আজি সকলো ইউটিউবাৰকে লগ কৰিছিলোঁ আৰু ইফালে এইটো ঘৰ চাব পাৰে আৰু বৰ্তমান কোনো নাই আৰু আমি দুজনমান আছোঁ জাষ্ট আৰু ইফালে চাওক পূজা ফাৰ্ষ্ট পূজা চাব আজি তাকো গুৱাহাটীত বৰষা বাহঁতৰ ঘৰত মোৰ লগত এয়া বৰখাৰাণী বা আৰু বা পূজাত আহিলোঁ কেনেকুৱা লাগিছে বা মোৰতো সদায় ভালেই লাগে পূজা বুলিলে এইবাৰ পূজা অতিক্ৰম কৰিলে আমাৰ ঘৰৰ পূজা থাকে এইবাৰ আকাৰত কিন্তু সৰু বনোৱা হৈছে এনেই 12 ফুটমানৰ ৰেগুলাৰ বনোৱা হয় এইবাৰ 5 ফুটৰ বনোৱা হৈছে যিহেতু অসুবিধা হ'ব ৰাইজৰ বাকী যে নিয়ম নীতি আগৰ নিচিনাই কৰা হৈছে সেই আছে সকলোলৈকে पराक्रमे महाबले महोत्साहे महाभय विनाशिनी सीतात्मं नवमं विद्याधात्रीता नवदुर्गा उपकीर्तितः ओक्तन्ये तानि नाम মই দিতে কৈছে আপোনাৰ চ' ফ্ৰেণ্ডসকল মোৰ লগত এতিয়া অসমৰ জনপ্ৰিয় ইউটিউবাৰ নীলোৎপল দা আছে আৰু নীলোৎপল দাক শাৰদীয়া দুৰ্গা উৎসৱৰ প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু নীলোৎপল দা কি খবৰ আপোনাৰ মোৰ খবৰ খুবেই ভাল আৰু তোমালৈও বহুত বহুত শুভেচ্ছা থাকিল জনপ্ৰিয় আচলতে নহয় ৰাইজে মৰম দিছে আৰু ৰাইজৰ মৰমৰ কাৰণে যি পাৰিছোঁ অকণমান কৰিবলৈ চেষ্টা কৰি আছোঁ অনাগত দিনবোৰতো যাতে এনেকৈ মৰম দিয়ে আৰু আজি ৰূপমক লগ পালোঁ খুব ভাল লাগিল প্ৰথমবাৰৰ কাৰণে লগ পাইছোঁ খুব ভাল লাগিল লগ পাই আৰু মই ৰূপমৰ সমূহ দৰ্শক আৰু মোৰ যিসকল দৰ্শক আছে তেওঁলোকলৈ শাৰদীয় দুৰ্গা উৎসৱৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ যদিও এবাৰ দুৰ্গা পূজা আগৰ দৰে নহয় তথাপিও যিসকল যায় অকণমান ছেফটি হৈ যাব ভালকৈ উপভোগ কৰক সেইখিনিয়ে কৈছোঁ আৰু বিশেষ খালি ভালকৈ থাকক সেয়াই আৰু আপোনাৰ মানে এতিয়া গুৱাহাটীত আছে চলিছেনে পূজা আপুনি ঘৰত গৈছে মই গমে পাইছোঁ এবাৰ পূজাত খুব বৰষুণ মই যোৱা কথা আছিলোঁ কিন্তু ঘৰ যোৱা নহ'ল বৰষুণৰ কাৰণে গতিকে বৰ্তমান গুৱাহাটীতে আছোঁ আৰু যদি বৰষুণ এৰে আজি বা কাইলৈ যদি এৰে তেতিয়াহ'লে ঘৰ যোৱাৰ চান্স এটা আছে হয় আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইবাৰসকলক কিবা এটা কৈ দিয়ক খুব ধুনীয়া এটা চেনেল সকলোৱে চলাই আছে মই আশা কৰিম যে যিসকলে ছাবস্ক্ৰাইব কৰিছে তেওঁলোকেতো কৰিছে যিসকলে কৰা নাই তেওঁলোকে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক লগতে ছাইডত থকা বেল আইকনটো ক্লিক কৰক তেতিয়াহে আপোনালোকে নটিফিকেশ্যনবিলাক পাই থাকিব আৰু পূজা আকৌ এবাৰ শুভেচ্ছা থাকিল আৰু মোক বহুত বহুত ধন্যবাদ ইমানখিনি কোৱাৰ কাৰণে সুযোগ দিয়াৰ কাৰণে ধন্যবাদ চ' ফ্ৰেণ্ডসকল ফাইনেলি মই লগ পাই গ'লোঁ জনপ্ৰিয় কোৰিঅ'গ্ৰাফাৰ আমাৰ সকলোৰে চিনাকি উদয় দাক আৰু উদয় দাক প্ৰথমতে শাৰদীয়া দুৰ্গোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু উদয় দা কিবা এটা কৈ দিয়া
প্ৰথমতে দুৰ্গোৎসৱৰ তোমালৈ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ লগতে যিসকলে আমাক চাই আছে বা এই চেনেলটোৰ লগত জড়িত হৈ আছে ব্লগ কেইটাৰ লগত জড়িত আছে সকলোকে দুৰ্গোৎসৱৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে ভাল হওক মংগল থেংক ইউ পূজা ভাই পূজা তুমি কিবা ল'ব খুজিছিলা এতিয়া ছোৱালী ইমান পূজা কৰিছে সি তেওঁকে ছোৱালী এজনী চাই দিব পৰা কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাবলৈ নাপাব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাব চেনেলটো চ' আজিলৈ লৈছোঁ বিদায় ধন্যবাদ জয় অসম